ভাৰতীয় বিজ্ঞানী চি.ভি. ৰামনে তেখেতৰ মহত্তম কৃতি ৰামন প্ৰক্ৰিয়া আৱিষ্কাৰৰ কথা সমগ্ৰ বিশ্বক জানিবলৈ দিছিল। 1986 চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগে ভাৰত চৰকাৰৰ ওচৰত 28 ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰে। পাছত চৰকাৰে এই আবেদনক অনুমোদন জনায়। এতিয়া সমগ্ৰ দেশজুৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন শৈক্ষিক, বৈজ্ঞানিক, কাৰিকৰী, চিকিৎসা, গৱেষণা প্ৰতিষ্ঠানসমূহত এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে 1987 চনৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু যোগাযোগ আয়োগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰসাৰ আৰু জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ অৱদান যোগোৱা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় বিজ্ঞান জনপ্ৰিয়কৰণ বঁটা আগবঢ়াই আহিছে। এই দিৱসৰ মূল তাৎপৰ্য হ'ল দেশখনৰ অৰ্থনৈতিক তথা সামাজিক প্ৰগতিত জড়িত হৈ থকা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে দেশবাসীৰ মনত প্ৰত্যয় প্ৰতিষ্ঠা কৰা। তাৰ লগতে দেশৰ জনসাধাৰণৰ মাজত বৈজ্ঞানিক পৰিৱেশ গঢ়ি তোলা আৰু সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে সকলো স্তৰতে বৈজ্ঞানিক মানসিকতাৰ বিস্তাৰ ঘটোৱা। এই বছৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয় হ'ল বিজ্ঞানত মহিলা। যথাৰ্থতে এই দিৱসৰ তাৎপৰ্য হ'ল বিজ্ঞান প্ৰযুক্তিৰ জগতখনলৈ বিশ্বৰ লগতে ভাৰতীয় মহিলাসকলৰ অৱদান সম্পৰ্কে স্মৰণ তথা আলোচনা কৰা। সেই মহিয়সী নাৰীসকলৰ আদৰ্শ আৰু প্ৰেৰণাৰে বৰ্তমান প্ৰজন্মৰ নাৰীসকলক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিকী, গণিত আৰু চিকিৎসা বিজ্ঞানৰ মৌলিক তথা প্ৰায়োগিক গৱেষণাৰ প্ৰতি প্ৰবুদ্ধ কৰা। বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমন আছিল পদাৰ্থ বিজ্ঞানত নোবেল বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেওঁৰ নামেৰে ৰামন প্ৰক্ৰিয়া আৱিষ্কাৰৰ বাবে তেওঁক এই সন্মান যচা হৈছিল। 17 বছৰ বয়সতে এম.এৰ ছাত্ৰ হৈ থাকোতে ৰামনে ইংলেণ্ডৰ ফিলছফিকেল মেগাজিনত তেওঁৰ পদাৰ্থ বিজ্ঞানৰ প্ৰথম গৱেষণা প্ৰপত্ৰখন প্ৰকাশ কৰে। 1922 চনৰ পৰা 1927 চনলৈকে অতি নিষ্ঠাৰে পদাৰ্থৰ পৰা হোৱা পোহৰৰ বিচ্ছুৰণৰ বিষয়ে তেওঁ অধ্যয়ন কৰি আহিছিল। 1927 চনত ৰামনৰ ছাত্ৰসকলে গ্লিচাৰিনত হোৱা পোহৰৰ বিচ্ছুৰণ ৰামন বিকিৰণ ধৰা পেলাবলৈ সক্ষম হৈছিল। সূৰ্যৰ পোহৰৰ পৰা তীব্ৰ একবৰ্ণী ৰশ্মি পৃথক কৰি নানা পদাৰ্থৰ ওপৰত তাৰ বিচ্ছুৰণ অধ্যয়ন কৰি যোৱা হ'ল। জুলীয়া পদাৰ্থ, গেছীয় পদাৰ্থ, কঠিন পদাৰ্থ একোৱেই বাদ নপৰিল। ৰামন আৰু ছাত্ৰসকলে বৌবাজাৰ ষ্ট্ৰীটৰ কাল্টিভেশ্যনৰ গৱেষণাগাৰত দিন ৰাতি একাকাৰ কৰি কাম কৰি গ'ল। আৰু তেনেদৰে 1928 চনত তেওঁলোকে সফলতা লাভ কৰে আৰু ৰামন প্ৰক্ৰিয়া আৱিষ্কাৰ হয়। ৰামন প্ৰক্ৰিয়াটো এনেধৰণৰ, কোনো স্বচ্ছ মাধ্যমৰ মাজেদি এক ৰঙৰ পোহৰ পাৰ হৈ যাবলৈ দিলে মাধ্যমত সেই পোহৰৰ বিচ্ছুৰণ ঘটে। বিচ্ছুৰিত পোহৰত আপতিত তৰংগ দৈৰ্ঘ্যৰ পোহৰতো থাকে, তাৰ উপৰিও তাতকৈ কম তৰংগ দৈৰ্ঘ্যৰ পোহৰো থাকে, বেছি তৰংগ দৈৰ্ঘ্যৰ পোহৰো থাকে। ৰামনে তেওঁৰ গৱেষক ছাত্ৰ কৃষ্ণনৰ লগত 1928-29 চনৰ 8টা মাহৰ ভিতৰত 10খন মূল্যৱান গৱেষণা প্ৰপত্ৰ আন্তৰ্জাতিক খ্যাতি থকা গৱেষণা আলোচনীত প্ৰকাশ কৰিছিল। প্ৰপত্ৰ একোখন লিখি উলিয়াওঁতে ৰামনে বহু সময় খৰচ কৰিছিল, কিন্তু এবাৰ হৈ উঠিলে তেওঁ টেক্সি মাতি জেনেৰেল পোষ্ট অফিচলৈ গৈ লেট ফিজ দি হলেও তৎকালে সেই প্ৰপত্ৰ ডাকত দিছিল। সেইদৰে 1928 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে তেওঁ নেচাৰ আলোচনীলৈ পঠোৱা তেওঁৰ চুটি প্ৰপত্ৰখন সেই আলোচনীত 31 মাৰ্চৰ সংখ্যাত প্ৰকাশ পায়। উল্লেখযোগ্য যে আৰু 3 মাহ পলম হোৱা হলে ৰাছিয়াৰ বিজ্ঞানী মেণ্ডেলষ্টেম আৰু লেন্সবাৰ্গেহে সেই আৱিষ্কাৰৰ সন্মান পালেহেঁতেন। 1928 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে ৰামন আৰু কৃষ্ণনে নেচাৰলৈ পঠোৱা চিঠিৰ আকাৰৰ প্ৰপত্ৰখন উল্লেখনীয়ভাৱে চুটি আছিল। তাত কেৱল 51টা শাৰীয়েহে আছিল। তাত কোনো অংক বা চিহ্নও নাছিল। কিন্তু সেই 51টা শাৰীয়েই ভাৰতৰ বিজ্ঞান জগতলৈ অভূতপূৰ্ব সন্মান কঢ়িয়াই আনে। মন কৰিবলগীয়া কথা যে এই আৱিষ্কাৰৰ বাবে তেওঁ ব্যৱহাৰ কৰা যন্ত্ৰপাতিৰ দাম আছিল কেৱল 200 টকা।